আমি গোৱালপাৰা ওলালো গোৱালপাৰা যাবলৈ গোৱালপাৰা ভেটেনাৰী যেটো হস্পিটেল আছে তাতে যাম আমাৰ ঘৰত এটা পোহা মেকুৰী আছে মানে পাছফালে দেখা পাব আপোনাক দেখাই আছো মানে এইকেইদিন নন ষ্টপ বৰষুণ পৰি আছে সো সেইকাৰণে মানে হয়তো মেকুৰীৰ অলপ গাটো বেয়া হৈ আছে আজি দুদিন হ'ল তাৰ মানে হি ভাত খোৱা নাই আমি অলপ মানে চিন্তিত তাক লৈ যাই আছো আমি গোৱালপাৰা ভেটেনাৰী হস্পিটেলত চাম কেনেকুৱা ট্ৰিটমেন্ট কৰে মই কিন্তু আগত কোনোদিন লৈ যোৱা নাই এনেকুৱা মেকুৰী কোনোদিন লৈ যোৱা নাই এইটো ফাৰ্ষ্ট হ'ব তো আপোনালোকে চাই থাকক বস্তুটো আমি মানে মেকুৰীটোক কেনেকুৱা ট্ৰিটমেন্ট কৰে ডক্টৰ দেখাম আপোনালোকৰ উপকাৰত আহিব যদি আপোনালোকে ঘৰত মেকুৰী পুহি আছে ঘৰত তেন্তে আপোনাৰ নিশ্চিতভাৱে আপোনালোকৰো হেল্প হ'ব তো ভিডিঅ'টো চাই থাকিব হ্যাঁ চাওক মোৰ হাজবেণ্ডে গাড়ী চলাই আছে আৰু এডিক চাওক এডি ঘূৰি আছে পুৰা গাড়ীটো ঘূৰি আছে এনেকে আৰু একবাৰ পিছফালে গৈ আছে একবাৰ আগফালে গৈ আছে এনেকা ঘূৰি আছে মানে ঘূৰি আছে এটি চাওক আৰু বাহিৰৰ পিনে চাই আছে আৰু প্ৰথমবাৰ ই গাড়ীত উঠিছে মানে অলপ ভয়ো খাই আছে কিন্তু পুৰা ঘূৰি আছে গাড়ীত চাওক একো নহয় বমি করা নাই না খায় দুদিন হল একো না খায় জায়গা চিনি পোৱা নাই যে হ্যাঁ সর্দি লাগি আছে আর মুখত কিবা হয়েছে তার রেডি ভাত না খায় একো না খায় দুদিন হল খালি শুয়ে থাকে ঘুমাই থাকে চিকিৎসা আগে খোৱা বোৱাৰ কাৰণে চিকিৎসাটো কৰিহে এইখিনি চিকিৎসা কৰিব লাগিব এইখিনি বেলেগ পিছত এইখিনি কৰিব লাগিব মুখৰ যে চাবলৈ লাগিছে ৰবা ইমান দুষ্ট কৰে দেখো নহয় এডি গাড়ি লৈ যা বাবা গাড়ি লৈ যা নাযায় এৰি নিদিম গাড়ি লৈ যা ঔষধ খেলে ভাল হৈ যাব না পাপত কথা নুশুনবা ওকে ঔষধ নোখোৱাম খুশি কথা বাকে ওকে বলা আমি এতিয়া যাম ইফালে যা তো ফাইনালি আমি যেটো ভেটেনাৰী হস্পিটেল গোৱালপাৰা আমি সেম লোকেশনত আহি পালো এইটো মোৰ পিছফালে দেখা পাইছে এইটো হল হস্পিটেলটো কিন্তু আনফৰ্চুনেটলি মানে কি এইটো হস্পিটেল আপোনাৰ 1 বজাৰ পাছত বন্ধ হৈ যায় মানে কোনো ডক্টৰ নাথাকে যিকোনো বাৰৰ পাছত মই ডক্টৰ এজন লগ পালো ইয়াতে চেম্বাৰত থাকে মোক অলপ প্ৰেছক্ৰিপশ্যন কৰি দিলে ধুনীয়াকৈ কেইটামান ঔষধ লিখি দিলে মেকুৰীটো খুৱাবলৈ আৰু কৈছে যে আপুনি এইখিনি ঔষধ 5 দিনমান খুৱাওক 5 দিনমান খোৱাৰ পাছত আপুনি আহি আৰু একবাৰ দেখাব বিশেষকৈ মানে বতৰটোৰ কাৰণে হৈছে চাগে মানে কণ্টিনিউৱাছলি বৰষুণ পৰি আছে তো সেইটো কাৰণে হৈছে তো ঔষধখিনি দিছে ঔষধখিনি খোৱাৰ পাছতে ৰিজাল্টটো গম পোৱা যাব কি হয় তো চাইছেনে এইটো হ'ল গোৱালপাৰা ভেটেনাৰী হস্পিটেলটো ডক্টৰজন খুব ভাল মানে জাষ্ট তেওঁ বাহিৰত আছিলে ডিউটিত আছিলে আহি মানে ৰেছপন্স দিছে বহুত ভাল ৰেছপন্স দিছে মানে অলপ কম সময়তে ভালখিনি ৰেছপন্স দিছে ভাল লাগিছে আৰু তো এই চেগতে মই এটা কথা ক'ব বিচাৰিম আপোনালোকে মানে বিশেষকৈ ঘৰত পোহা জীৱ জন্তুবোৰ আপোনালোকে বিশেষকৈ এইটো বতৰত অলপ কেয়াৰ কৰিব লাগে যাতে ঠাণ্ডা পানী নাপায় বা বৰষুণ যাতে নিভিজে বা খোৱা লোৱাত অলপ কেয়াৰ কৰিলে ভাল মানে মই অলৰেডি 3টা মেকুৰী মোৰ ৰুমৰ পৰা হেৰালোঁ মানে অলৰেডি মৰিলে মোৰ 4টা মেকুৰী আছিলে তাৰে 3টা মোৰ মৰিলে এইটোহে লাষ্ট তো মই মানে কেয়াৰ কৰা নাছিলোঁ কাৰণে মই অলপ ব্যস্ততাৰ মাজত আছিলোঁ হয়তো সেইকাৰণে কেয়াৰ কৰিব পৰা নাই সেইকাৰণে মই 3টা মেকুৰী অলৰেডি হেৰুৱালোঁ তো এইটো হেৰুৱাব বিচৰা নাই ঔষধখিনি
কিনি খুৱাম বুলি ভাবিছোঁ তো আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিম আপোনালোক যদি আপোনালোকৰ ঘৰত মেকুৰী বা কুকুৰ বা তেনেকুৱা যদি পোহনীয়া জীৱ জন্তু আছে আপোনালোকে কাইণ্ডলি কেয়াৰ কৰিব কেয়াৰ কৰিলে ইহঁতে ভালে থাকে আৰু কেয়াৰ নকৰিলে কিন্তু ইহঁতৰ মানে বহুত মানে কষ্ট পায় আৰু মৰিও যায় বহুত সো ভিডিঅ'টো যদি আপোনালোকৰ ইনফৰ্মেটিভ হৈছে কাইণ্ডলি শ্বেয়াৰ কৰিব লাইক কৰিব থ্যাংক ইউ সো মাচ